এতিয়াতো ক'ব লগাটো মানে কি আৰু এইটো চবে জানেই ন ড্ৰিংক কৰিব নালাগে স্পেচিয়েলি যদি আপুনি ৰাইড কৰি আছে সদায় ছেফলি ৰাইড কৰিব লাগে আৰু ড্ৰিংক ইজ ষ্ট্ৰিক্টলি প্ৰহিবিটেড আৰু এইটো যে নেশ্যনেল পাৰ্ক হয় আপুনি ক'লে যেতিয়া নেশ্যনেল পাৰ্ক হয় ইয়াতে ইমান এনিমেলছ আছে এলিফেণ্ট কৰিডৰ আছে গল্ডেন লেংগুৰ মানে মাৰা যায় মানুহে ইমান ৰেকলেছলি ড্ৰাইভ কৰে সেইটো কৰিব নালাগে বিকজ এট দি এণ্ড অফ দ্য ডে মানে উই হেভ টু প্ৰটেক্ট দ্য নেচাৰ উই হেভ টু প্ৰটেক্ট দ্য নেশ্যনেল পাৰ্ক উই হেভ টু প্ৰটেক্ট অল দি এনিমেলছ চ' সেইটো কাম আৰু লাইক আপোনালোকে আহক পিকনিক কৰক এনজয় কৰক বাট হুএভাৰ ইজ বিহাইণ্ড দ্য হুইলছ মানে একদমেই ড্ৰিংক নকৰিব আৰু পূৰা ভালকৈ চলাব সেইটোৱে আৰু ফেমিলিৰ লগত আহক এনজয় কৰক বাট ডু নট ড্ৰাইভ এণ্ড ড্ৰিংক দেটছ দ্য মানে পূৰা ৰেচপনচিবল থিং সেইটোৱে হয় আৰু কৰাৰ কাৰণে সেইটোৱে ক'ম আৰু দেটছ দ্য মেছেজ টু এভৰিবডি চ' ডোণ্ট ড্ৰিংক while driving and just enjoy with your family and friends. It's a very nice place. It's a national park. There are animals, kiba ase, golden langur ase, elephants ase. So you have to think about all the aspects ki ase and yeah, enjoy and be responsible because you have to save your own life. Your life is at your own hands and also the animals also. Apuna risk te ase. Apni iman gari recklessly kunuba solai ase. So it's animal na apuniyo like mane কি কয় আপোনাৰ জানো ক্ষতি হ'ব আৰু এনিমেলছৰো মানে ক্ষতি হৈ আছে দুটাই হৈ আছে চ' প্লিজ এভৰিবডি ড্ৰাইভ ছেফলি ডু নট ড্ৰিংক এণ্ড ড্ৰাইভ দেটছ ইট সেইটোৱে মেছেজ এতিয়াতো ক'ব লগাটো মানে কি আৰু এইটো চবে জানেই ন ড্ৰিংক কৰিব নালাগে স্পেচিয়েলি যদি আপুনি ৰাইড কৰি আছে সদায় ছেফলি ৰাইড কৰিব লাগে আৰু ড্ৰিংক ইজ ষ্ট্ৰিক্টলি প্ৰহিবিটেড আৰু এইটো যে নেশ্যনেল পাৰ্ক হয় আপুনি ক'লে যেতিয়া নেশ্যনেল পাৰ্ক হয় ইয়াতে ইমান এনিমেলছ আছে এলিফেণ্ট কৰিডৰ আছে গল্ডেন লেংগুৰ মানে মাৰা যায় মানুহে ইমান ৰেকলেছলি ড্ৰাইভ কৰে সেইটো কৰিব নালাগে বিকজ এট দি এণ্ড অফ দ্য ডে মানে উই হেভ টু প্ৰটেক্ট দ্য নেচাৰ উই হেভ টু প্ৰটেক্ট দ্য নেশ্যনেল পাৰ্ক উই হেভ টু প্ৰটেক্ট অল দি এনিমেলছ চ' সেইটো কাম আৰু লাইক আপোনালোকে আহক পিকনিক কৰক এনজয় কৰক বাট হুএভাৰ ইজ বিহাইণ্ড দ্য হুইলছ মানে একদমেই ড্ৰিংক নকৰিব আৰু পূৰা ভালকৈ চলাব সেইটোৱে আৰু ফেমিলিৰ লগত আহক এনজয় কৰক বাট ডু নট ড্ৰাইভ এণ্ড ড্ৰিংক দেটছ দ্য মানে পূৰা ৰেচপনচিবল থিং সেইটোৱে হয় আৰু কৰাৰ কাৰণে সেইটোৱে ক'ম আৰু দেটছ দ্য মেছেজ টু এভৰিবডি চ' ডোণ্ট ড্ৰিংক while driving and just enjoy with your family and friends. It's a very nice place. It's a national park. There are animals, kiba ase, golden langur ase, elephants ase. So you have to think about all the aspects ki ase and yeah, enjoy and be responsible because you have to save your own life. Your life is at your own hands and also the animals also. Apuna risk te ase. Apni iman gari recklessly kunuba solai ase. So it's animal na apuniyo like mane কি কয় আপোনাৰ জানো ক্ষতি হ'ব আৰু এনিমেলছৰো মানে ক্ষতি হৈ আছে দুটাই হৈ আছে চ' প্লিজ এভৰিবডি ড্ৰাইভ ছেফলি ডু নট ড্ৰিংক এণ্ড ড্ৰাইভ দেটছ ইট সেইটোৱে মেছেজ